নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এই ভিডিঅ'টো আচলতে কেইদিনমান আগৰ ভিডিঅ' হয়, মানে মাইনাৰ বাৰ্থডেৰ ভিডিঅ' হয়। মই আপলোড কৰিব পৰা নাছিলোঁ কাৰণ এডিট কৰিব পৰা নাছিলোঁ যে। আমি দুদিনমান আগৰ পৰাই প্ৰিপাৰেশ্যন কৰি আছিলোঁ। এয়া ইফালে কাপোৰৰ লগত মিলাই পেলাই বেলুন কিনিছোঁ। আমি আগৰ পৰাই ভাবিছিলোঁ যে মাইনাৰ ডেক'ৰেশ্যনৰ কামখিনি আমি নিজে কৰিম। সেইকাৰণে দুদিনমান আগৰ পৰাই ডেক'ৰেশ্যনৰ কাম আৰম্ভ কৰিলোঁ। আৰু এইবিলাক যে দেখিছে, এইবিলাক দোকানত কিনিব পায়। ধুনীয়াকৈ বেলেগ বেলেগ বস্তুও পায়, ডেক'ৰেশ্যনৰ ঢেৰ বস্তু পায় কিনিবৰ কাৰণে। আৰু পিছফালে যে দেখিছে চকীখনত ব্লেংকেট এনেকৈ থৈ দিয়া আছে। মানে কি হৈছে, আমাৰ ইফালে বহুত ঠাণ্ডা, এনেও বাৰু ঠাণ্ডাৰ দিন, তথাপি আমাৰ পাহাৰ এৰিয়া যে, সেইকাৰণে ঠাণ্ডাটো অলপ বেছিয়ে। মই আকৌ বিচনাৰ ওপৰত ব্লেংকেট এনেকৈ থৈ দি ভাল নাপাওঁ, সেইকাৰণে ইফালৰ ৰুমটোতে মই এনেকৈ থৈ দিছোঁ চকীৰ ওপৰত। আৰু আমি দুদিনমান আগৰ পৰাই ডেক'ৰেশ্যনৰ কাম আৰম্ভ কৰিলোঁ, কাৰণ ইফালে মোৰো ডিউটি আছে, তেখেতৰো ডিউটি, এনেকৈ টাইম মিলাই অলপ কৰি আছোঁ। আমি ইমানো ডেক'ৰেশ্যন কৰা নাই দিয়কচোন, অলপহে সজালোঁ ৰুমটো। নেক্সট দিনা আকৌ নৰিন আৰু বৌ আহিল, বাকীখিনি ডেক'ৰেশ্যন কৰিলোঁ। মানে বেলুন ফুলোৱা কামটো নৰিনে কৰিলেহে, তাই ধুনীয়াকৈ ফুলাই দিলে। ইফালে এনেকৈ বেলুনেদি ফুল বনালোঁ আৰু বেলুনৰ কামখিনি হ'ল বাৰু। বেলুনৰ পৰিমাণ বেছি থকাৰ কাৰণে গোটেই ৰুমটোতে এনেকৈ দুটা দিলোঁ। ধুনীয়া লাগিছে, চাৰিওফালে দিলোঁ, এনেকৈ দেখিছে নহয়। গোটেই ৰুমটোতে দিলোঁ আৰু বাকী থকা কামখিনি নেক্সট দিনা তেখেত আৰু ময়ে কৰিলোঁ। এইবিলাক দুখন ফটো ফ্ৰেম আছিল দেই মোৰ আগতে কিনি থোৱা, ইউজে হোৱা নাছিল। মই ভাবিলোঁ ফটো ফ্ৰেম দুখনত কিবা এনেকৈ ডাঠ কাগজত ধুনীয়াকৈ লিখি দিওঁ। তাৰ পিছদিনা আমি গাঁও ঘৰত আহিলোঁ, আৰু গাঁও ঘৰত আহি চাওঁ পূৰা প্ৰিপাৰেশ্যন চলি আছে। এইফালে তেল পিঠা বনাই আছে, মানে অহাকালি যিহেতু বাৰ্থডে মাইনাৰ, সেইকাৰণে এইবিলাক প্ৰিপাৰেশ্যন চলি আছে। আৰু মই এটা কথা ক'ব পাহৰিছোঁ যে আমি বাৰ্থডেৰ লগতে আকিকাও একেলগে কৰিম বুলি ভাবিছিলোঁ। সেয়ে আমি প্ৰায় 150মান মানুহ মাতিছোঁ অহাকালি। ইয়াত যিহেতু আমি কেক কাটিম, সেইকাৰণে কেক ৰখোৱাৰ কাৰণে টেবুলখন অলপ ডেক'ৰেশ্যন কৰিব লাগিল ন, সেইকাৰণে খুৰীয়ে অলপ হেল্প কৰি দিলে। খুৰীৰ এইখন শাৰী দি দিলে পিংক কালাৰৰ। যিহেতু আমি তিনিওটাই অৰেঞ্জ কালাৰৰ কাপোৰ পিন্ধিম বুলি ভাবিছোঁ, সেইকাৰণে মই অৰেঞ্জ কালাৰৰ কেইটামান বেলুন লৈছোঁ। ধুনীয়াকৈ টেবুলখনৰ চাইডে লগাই দিম। আপোনালোকে দেখাই পাইছে চাগে মই শ্বৰ্ট ভিডিঅ'বিলাকত। আৰু এয়া আমি ৰাতি একেলগে এসাঁজ খালোঁ গোটেইকেইজনে, আৰু চব্জিবিলাক কুটি থ'লে। গাঁও ঘৰত ভাত চাত খাই পেলাই আমি প্ৰায় ৰাতিৰ 11টামান বজাত ঘৰত গুচি আহিলোঁ। আৰু ঘৰত গুচি আহি পেলাই কেকৰ কাম অলপ আছিল, মানে মেইন কেকটো বনোৱা হৈছিল আৰু ক্ৰীমটো ফেটি থোৱা হৈছিল। তাৰপিছত অকল মানে কেকৰ শ্বেপটো দিব বাকী আছিল, সেইখিনি ৰাতিয়ে কমপ্লিট কৰিলোঁ। আমি 3টা কেক বনালোঁ। হেপী বাৰ্থডে, আমাৰ প্ৰথম বাৰ্থডে। হেপী বাৰ্থডে। আজি প্রথম বার্থডে নম্মা, আমার আজি প্রথম বার্থডে। ৰাতিপুৱা উঠিয়ে তেখেত গাঁও ঘৰত গৈছিল। মানে আমিও ৰাতিপুৱাই যোৱা কথা আছিল, কিন্তু মাইনা ৰাতি অলপ শোৱা নাছিল। মানে গাঁও ঘৰৰ পৰা দেৰিকৈ আহিলোঁ যে, তাই ঠাণ্ডাই পালে নেকি, সেইকাৰণে অলপ ৰাতি শোৱা নাছিল। তাৰপিছত গাড়ীখন দেখিছে নহয়, ধুনীয়াকৈ বেলুনেদি সজাইছে। আমি এতিয়া গাঁও ঘৰ আহি পালোঁ, আৰু আমি অহাৰ অলপ পিছত মাহঁতেও আহি পালে। ঠিকে আছে তো না, সৰু পাইছিলোঁ। ইফালে মামাহঁতৰ ফেমিলিও আহি পালে, মানে তেখেতৰ মামাহঁতৰ ফেমিলি। ৰন্ধা বঢ়া মানে চৌকাবিলাক ঘৰৰ পিছফালে কৰিছে, যিহেতু চোতালত সৰুকৈ পেণ্ডেল টাইপ বনাই দিছে। আৰু চাৰিওফালে এনেকৈ স্ক্ৰীন টানি দিছে। এই জিভা কি ওলাইছা? মা আহা বাৰ্থডে পিন্ধিব পাৰিব, সেকেন্ড বাৰ্থডে। বাৰ্থডে আম্মা, বাইটির বাৰ্থডে মাম্মা। আম্মা, ও
খালি আছে আৰু মা না চব মই বনাইছো অকলে কিবা লাগব মামি ভিডিও তুলব এবার লৈছে মামা না মোবাইল কেনেকে চাম সেইটো চিন্তা হৈছে ইফালে বোলে আম্মাইহে মাতি আছে ৰ আম্মা ধুনু মই কলিজা নহয় কলিজা কিয় তেল দিছে নাকি মিঠাতেল দিয়ক মই মাম ভাত খাওঁ কহিনুন মাইনাক চাবিচোন মই ভাত খাই আহোঁ দা কেকটো আমি যিহেতু নিজে বনাইছোঁ মানে বাৰ্থডেৰ আগদিনাই বনাইছোঁ 11-12মান বজাত গাঁও ঘৰৰ পৰা গৈ পেলাই বনাইছোঁ ইফালে ভাগৰো লাগিছিল সেইকাৰণে তো ইমান এটা ভাল নহ'ল মানে ইমান ফিনিচিং কৰিব নোৱাৰিলোঁ তাৰপিছত কেকত যে ফুলৰ চেফ দিয়ে সেই চেফ দিয়া বস্তুটো আমাৰ হেৰাইছে মানে আগতে কেক বনাইছিলোঁ বহুত দিন বনোৱা নাছিলোঁ ভাবিছোঁ আছে আৰু কিন্তু বনোৱা টাইমত গম পালোঁ নাই তাৰপিছতো আৰু কিনি আনিবও নোৱাৰি সেই ৰাতিখন সেইকাৰণে সেনেকৈ বনাই দিলোঁ আৰু চিম্পুলকৈ কেকটো দেখাত বেয়া হ'ব পাৰে কিন্তু কেকটো হাইজেনিক হয় যিহেতু আমি ঘৰতে বনাইছোঁ আমি দুয়ো বনাইছোঁ তেখেত আৰু মই কেকটো কিন্তু বহুত টেষ্টি আছিল Happy birthday Happy birthday Happy birthday Happy birthday Now din Babu olop side dia Amma তাই খেলা বস্তু বুলি ভাবে খেলা বস্তু লৈ আহিছে হয় দে আৰু এমন জায়গা মাথা না ভাঙলে হল খালি কারণ দেখিছে নহয় তিনি বিয়নিৰ উৎপাত মানে মা শাহুমা আৰু আমাৰ বৌৰ মাক মা এই মাৰ লগত একবি উঠো কি খাই আছে চা Kuha pakai. এইবিলাক যে দেখিছে এইবিলাক মাইনাৰ গিফ্টৰ টপলা মানে মাইনাক মৰমতে দিছে আৰু এতিয়া এইবিলাক বান্ধি ল'লোঁ ঘৰত যাম মানে গাড়ীত সোমাই লওঁ লাষ্টত মানে গধূলি ববি আহিল তাইৰ ছোৱালীজনীৰ এক্সাম আছিল সেইকাৰণে দুপৰীয়া আহিব পৰা নাই আৰু গধূলি আহিল তাই এখন ধুনীয়া তাইৰ কাৰণে গাড়ী আনিল আৰু তাই খেলি আছে
লাষ্টত মই আমাৰ ঘৰত আমি কেনেকৈ সজালোঁ আপোনালোককো এবাৰ দেখুৱাই দিলোঁ। এয়া চাওকচোন চাৰিওফালে ধুনীয়াকৈ লাইট লগাই দিছে তেখেতে। আৰু এয়াই আৰু বাৰ্থডে বুলি কৈ বহুত শ্বৰ্ট আপলোড দিলোঁ বাৰু। কিছুমানে চাগে ভাবিছে বা ইমান বাৰ্থডে গৈ থাকে ন। যিহেতু তাইৰ প্ৰথম বাৰ্থডে সেইকাৰণে আমি আগৰ পৰাই মানে ভালকৈ চেলিব্ৰেট কৰিম বুলি ভাবিছিলোঁ। দোৱা কৰিব যাতে তাই ভালকৈ থাকে। তেন্তে আজিলৈ ইমানেই, বাই।